वेलकम बैक टू माय ब्लॉग चैनल की खबर आपलोगों निश्चय ভাল হ'ব মোৰ ভালেই বাৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ বাবে চাইছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি চেনেলটো বেল আইকনটো দবাই দিব আকৌ আজি মই আপোনালোকৰ মাজলৈ নতুন ব্লগ এটা লৈ আহিছোঁ তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এণ্ড আজি আহিছোঁ মোৰ টিউটাৰ ফ্ৰেণ্ডৰ ছোৱালীৰ বিয়া तो আজি হৈছে মেহেন্দি তো মই ওলাই কৰি ইয়াত আহিলোঁ सब रेडी হৈ আছে এয়া কইনা ৰেডি হ'ল হাই কৰিয়া টিম বাই জেঠাই হাই কৰিয়া হাই কেটা বকে ৰ'জ এতিয়া পেণ্ডেলত এইপিনে পেণ্ডেল ৰেডি কৰি আছে আৰু সেইফালে লগাই আছে মেহেন্দি আমি ইয়াত মাৰি আছোঁ ফটো গাইজ মোৰ অকল পাব্লিক ব্লগিং কৰিবলৈ লাজ লাগে তো অকলে অকলে ব্লগিং কৰিছোঁ আৰু Guys, hello. Aji hoise second day.
এইপিনে ৰেডি হোৱা নাই মই গাইজ, ৰেডি হৈ আহি পাই গ'লোঁ গাইজ। আজি হৈছে নেক্সট ডে আৰু কালি বহুত এনজয় কৰিলোঁ আৰু গান চানবোৰ বাজি আছিল, সেইকাৰণে বেছিকৈ ভিডিঅ' কৰা নহ'ল আৰু ভাগৰো লাগিলে। চ' আজি নেক্সট ডে হৈছে, আজি হৈছে জোৰণ। তো আপোনালোকে শেষৰলৈকে ব্লগটো চাই থাকিব। গাইজ মোৰ ক'বলৈ একো নাই গাইজ, সেয়াই আৰু এইপিনে ৰেডি হ'ল। আমি আহিছোঁ ফটো মাৰিবলৈ, এইফালে ডেক'ৰেশ্যনে কৰা নাই, ফটো মাৰিবলৈ। আমি এতিয়া চব বহি আছোঁ, কাম বন নাইকিয়া মানুহ, ক'বলৈ একো নাই গাইজ মোৰ। কি ক'ম গাইজ, আপোনালোকে ক'বচোন কমেণ্টত কি ক'ব লাগে ব্লগত। আমাৰ একো কাম নাই গাইজ, ফটো মৰা হৈছে, ফটো মৰাৰ বাহিৰে একো হোৱা নাই। চব এইফালে বহি আছে, আমিও এনেই বহি আছোঁ, চব খাই খাই। আৰু গাইজ ভৰিত পাই আছোঁ দুখ, এইফালে পিন্ধিব হেৰা নাই শিল, সেইটো কম বুলি ভাবিছিলোঁ গাইজ। মোৰ ভাগৰ ব্লগ দেখিলে মানুহ পাগল হৈ যাব, ইমান ধুনীয়া লাগিছে চোৱা না। ইয়াতে ফটো মাৰিব লাগে, মাছ ভাত, মটন আছে, আমি মটন নাখাওঁ আৰু আমি খাওঁ, আপোনালোকে চাওক। ৰ'ব মই কেমেৰাটো গাইজ, মই কেমেৰাটো অন কৰি থোৱা কাৰণে ষ্টাইল মাৰি খাই আছে, মোক বন্ধ কৰিব কৈছে। ঠিক আছে আমি খাই লওঁ। আমি এতিয়া উঠৰ কাপোৰ নিবলৈ দেই। মৰ্টন খাবনি গাইজ, আমি এইগাল মেকআপ কৰি আহিছোঁ, টাউনত ঘূৰি আছোঁ। পানী তুলিব যাম গাইজ, চাই থাকক ব্লগটো লাষ্টৰলৈকে, বহুত নাচিম, বহুত এনজয় কৰিম। এইফালে নাচায়, হেল্ল', ই লাইটটো চাই আছে।
Hey guys, কালি আহিলোঁ তাৰ পৰা বহুত লেট নাইট হ'ল সেইকাৰণে ব্লগটো এণ্ড কৰা নহ'ল ডাইৰেক্ট আহি শুই গ'লোঁ তো যদি আপোনালোকে 2 দিনৰ ব্লগ চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি চেনেলটো বেল আইকনটো দবাই দিব আৰু বিয়াৰ ব্লগ আহি আছে আজি বিয়া তো ৰেডি হৈ ল'ম এতিয়া আপোনালোকে নেক্সট ব্লগত বিয়াৰ ব্লগ চাব পাব প্লিজ ষ্টে টিউন এণ্ড বাই বাই গাইজ লাভ ইউ